বজালী নে বৰপেটা কোন জিলাৰ অন্তৰ্ভুক্ত হ'ব সৰভোগ কি উত্তৰ দিলে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শুনক আমাৰ এক প্ৰতিবেদন কিন্তু জিলাক লৈ প্ৰশ্ন উত্তৰৰ পৰা ফালৰি কাটিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই বিষয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিবেচনা কৰিব বুলি জানিব দিয়ে আজি মই মত বিনিময় কৰোঁ উন্নত প্ৰসংগলৈ আহিছোঁ সৰভোগবাসী এতিয়া অনিশ্চয়তাত আছে বজালী জিলাত অন্তৰ্ভুক্ত হ'ব নে সৰভোগ নে বৰপেটা জিলাতে থাকিব এই সমগ্ৰ বিষয়টো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চোৱা চিতা কৰি আছে মই ভাবোঁ নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় দিব বুলি আশাবাদী ভৱানীপুৰ সৰ্বোচ্চ সমষ্টি যি উপজিলা গঠন কৰিছে তাৰ সদৰ সৰ্বোচ্চ ঘৰত মানে হাউলি হোৱাটো আপুনি মইতো এইটো বিচৰা কথা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দায়িত্ব আছে এইটো গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে ন্যায় দিব বুলি সদৰৰ মই ক্ষেত্ৰত সৰভোগবাসী যথেষ্ট সষ্টম হৈছে আৰু তেওঁলোকে লাগি আছে যে সৰভোগত সদৰটো হ'ব লাগে এতিয়া আমাৰ যিহেতু দাবী যিহেতু আমাৰ টিহু আৰু আমাৰ বননগৰ বা সৰভোগ আমাৰ আচলতে 96তে আমি মহকুমা পাব লগা আছিলে কিন্তু সেই সময়ত বিভিন্ন ৰাজনৈতিক কাৰণত নহ'ল গতিকে ৰাজনৈতিক কাৰণত যিহেতু নহ'ল কিন্তু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বিভিন্ন জেগাত য'ত নেকি মহকুমাৰ দাবী আছিলে তাতো উপজিলা ইতিমধ্যে দিয়াৰ কাৰণে পোষকতা কৰিছে আৰু এতিয়া যিহেতু মহকুমা শব্দটো নাথাকিব আগন্তুক দিনত আহি পেলাই এইটো উপজিলাৰ মৰ্যাদা পাব গতিকে মই ভাবোঁ যে আমাৰ ইয়াতে যিসকলে দাবী কৰিছে বিশেষকৈ আমাৰ সৰভোগতে হওক বা বৰপেটাৰতে হওক বা হাউলি অঞ্চলতে হওক গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত ল'ব বুলি মই আশাবাদী সৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট নিউজ 23